ভূপেশদা গগৈ একেবাৰে কণমানি শিল্পী, ইমান এটা ধুনীয়া গীত পৰিৱেশন কৰিলে আৰু তাইৰ যিটো সাহ, সেই সাহৰ কাৰণে তাইক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভৱিষ্যতে তেনেকৈ গান গাব লাগিব। আমি আশা কৰিছোঁ সিহঁতক নৱপ্ৰজন্মৰ এগৰাকী সুদূৰ ভৱিষ্যতে এগৰাকী প্ৰতিষ্ঠিত শিল্পী হিচাপে তেওঁ প্ৰতিষ্ঠা হওক, তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতে আৰু ভাল খবৰ, তেখেতে আৰু এটা গীত গাব।